কোকৰাঝাৰত নিৰ্মাণ হ'ব জুবিন গাৰ্গৰ বৃহৎ আকাৰৰ মূৰ্তি। কেইবা লাখ টকা খৰচ কৰি হাগ্ৰামা মহিলাৰীয়ে নিৰ্মাণ কৰিব জুবিন গাৰ্গৰ বৃহৎ আকাৰৰ মূৰ্তি। আৰু যিহেতু বিটিচিৰ চৰকাৰ গঠন কৰিবলৈ ওলাইছে হাগ্ৰামা মহিলাৰী চৰকাৰ গঠন কৰাৰ পাছতে বিটিচিত নিৰ্মাণ কৰা হ'ব এক বৃহৎ আকাৰৰ জুবিন গাৰ্গৰ মূৰ্তি। আৰু জুবিন গাৰ্গৰ মূৰ্তিৰ স্থান হ'ব কোকৰাঝাৰ। এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে হাগ্ৰামা মহিলাৰীয়ে। এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, কিয়নো এইবাৰ জুবিন গাৰ্গৰ এক বৃহৎ আকাৰৰ মূৰ্তি নিৰ্মাণ কৰিব কোকৰাঝাৰত হাগ্ৰামাৰ চৰকাৰে। ইয়াৰ সমান্তৰালভাৱে অসমৰ প্ৰতিখন জিলাত জুবিন গাৰ্গৰ মূৰ্তি নিৰ্মাণ কৰাটো প্ৰায় সংখ্যক জুবিন প্ৰেমীয়ে বিচাৰিছে। আপুনিও বিচাৰে নেকি অসমৰ প্ৰতিখন জিলাই জুবিন গাৰ্গৰ মূৰ্তি নিৰ্মাণ কৰাটো? কমেণ্ট বক্সত আপুনিও জনাওক আপোনাৰ মতামত। কিয়নো যোৰহাটত সাংসদ গৌৰৱ গগৈয়ে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব বুলি কৈছে। এইবাৰ হাগ্ৰামা মহিলাৰীয়ে কৈছে কোকৰাঝাৰত হ'ব জুবিন গাৰ্গৰ বৃহৎ প্ৰতিমূৰ্তি।